নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি আহিছোঁ মই মন্দিৰলৈ আৰু এইফালে দোকানৰ পৰা ধূপ চাকি লৈ ল'লোঁ আৰু মোৰ মন্দিৰ অহা কাৰণটো হৈছে যে আজি মোৰ বাবে এক বিশেষ দিন কাৰণ আজি হৈছে মোৰ জন্মদিন আৰু সেয়েহে ৰাতিপুৱাই ধুনীয়াকৈ গা পা ধুই মন্দিৰলৈ বুলি আহিলোঁ আৰু মোৰ জন্মদিনটো মই ইংৰাজী তাৰিখত পালন নকৰোঁ অসমীয়া তাৰিখত পালন কৰোঁ চ'ত মাহৰ 16 তাৰিখে মোৰ জন্মদিন আৰু এই মন্দিৰটো আছে আমাৰ গহপুৰৰ মাজমজিয়াতে বৰপুখুৰী আৰু থানাখনৰ কাষতে আছে এই মন্দিৰটো আৰু মন্দিৰৰ পৰা বৰপুখুৰীলৈ সোমালোঁ এপাক আৰু এয়া হৈছে কনকলতা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তি যেহেতু মই ৰাতিপুৱাই আহিছোঁ সেয়েহে বৰপুখুৰীৰ গেটখন বন্ধ কৰি থৈ দিছে আৰু সন্ধিয়া মায়ে ধুনীয়াকৈ থপনাত চাকি এগছ জ্বলালে মোৰ জন্মদিন বুলিয়ে আৰু মোৰ জন্মদিন বিশেষ একো নাই প্ৰসাদ আৰু ক্ষীৰ অকণকে দিয়া হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই আছে